কথা আৰু কণ্ঠ ৰমজান আলী। কবিতাৰ শিৰোনাম নাৰী। নাৰী, তুমি যে আজি অসহায়। নাৰী ৰূপে জন্ম লোৱাটোৱে জানো আজি তোমাৰ অপৰাধ? কিয় তুমি নাৰী ৰূপে আহিলা? নাৰী, তুমি মোক গৰ্ভত ৰাখিলা সযতনে, ডাঙৰ দীঘল কৰিলা আলফুলে। মই যৌৱন প্ৰাপ্ত হলো, যৌৱনৰ কামনাত তোমাক মই ধৰ্ষণ কৰিলো। নাৰী, নাৰী, তুমি ধৰ্ষিতা, কিন্তু মই যে তোমাক মোৰ যৌৱনৰ তাৰণাত ধৰ্ষণ কৰিলো বাৰে বাৰে। সেই কথা কিমানে বুজিব? হয়তো সমাজে তোমাকে দোষী সাব্যস্ত কৰিব, কাৰণ তুমি যে নাৰী। মই যে অপৰাধী, মই শাস্তি নাপাওঁ, কাৰণ মই যে ধৰ্ষণকাৰী। তোমাৰ নিচিনা কত নাৰীক ধৰ্ষণ কৰিলো, কিন্তু নাপালো মই শাস্তি। নাৰী, তুমি যে অসহায়।